নমস্কাৰ, মই উন্নতি ব্লগলৈ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি লগৰ কেইটাৰ সৈতে যাবলৈ ওলাইছোঁ দৌল গোবিন্দ মন্দিৰলৈ যাম সেৱা কৰি। আৰু আগতে যোৱা নাই বাৰু তালৈ, এইবাৰ প্ৰথমবাৰ ওলাইছোঁ। সেয়ে ভাবিলোঁ ভিডিঅ'টো কৰোঁ আৰু আপোনালোকে চাই থাকক গৈ মন্দিৰভাগ কেনেকুৱা। যদি সকলোৱে দেখিছে কিছুমানে দেখা নাই, মই ভিডিঅ'টো কৰিছোঁ, চাই থাকক মোৰ ভিডিঅ'টো। এতিয়া আমি যাম দৌল গোবিন্দলৈ যাবলৈ। আমি আগতীয়াকৈ ৰৌপৱেতে যাম। ৰৌপৱেত উঠিবলৈ আমি আহিছোঁ ইয়ালৈ। ঐ কিহত যাবি? ৰৌপৱেত যাবা? গৈ আছোঁ। ক্ষেত্ৰধ্যনটো কাৰ? আমাৰ নহয় দেই, বৰষাৰ সোণোৱাল। অ' বৰষা সোণোৱাল, চাই দিয়া এফালে এফালে। এই ৰ তহঁতি কিয় এনেকুৱা চলি দিছ? তাই ইমান ৰঙা চুলি লৈ কেনেকৈ গৈ আছে গাইজ। আপোনালোকে মোৰ মাথা অলপ ইগন'ৰ কৰিব দেই। মোৰ মাথা এনেকুৱা কথা বহুত ধুনীয়া, ফুলিৰ নিচিনা মাথা। গাটো মোৰ ভাল লাগে সেইকাৰণে মাথা এনেদৰে ওলাইছে। আৰু তথাপিও ভিডিঅ'টো কৰিবলৈ নাই। ক'লৈ আহিছা আজি? গুৱাহাটীত থকা দৌল গোবিন্দ আমি য'ত উঠিম ইয়াত পালোহি ৰৌপৱে। আমি উঠিবলৈ গৈ আছোঁ। টিকেট হাউচ সেইটো খোলাই নাইচোন আজি। আজি শনিদেৱ বন্ধ থাকে নেকি? আৰু বন্ধ থাকিলে গাড়ীত আহিব নিদিলে নহয়। আমাক কেলে দেখাইছ? টিকেট হাউচ দিয়ে হেডৰ ফালে যাব লাগে। টিকট কাটিছে আমাৰ কাৰণে। কাটিব লাগিব আমাৰ মালিকত দেই। মানে তাই বিষয়টোৰ ওপৰত ক্ষেত্ৰধ্যন কৰিবলৈ যাওঁ আৰু আমাক মানে এনেই আৰু লগতে লৈ গৈছে। ভাড়া দি আৰু ভাড়াটো মোৰো ভাড়াটো দি দিছে দেই। যোৱা ভাড়াটো দিছে, অহা ভাড়াটো নিদিব। মানে এটাই দিম বুলি কৈছে, এটাই ফ্ৰী। মানে এনেকৈ হ'লে নহ'ব দেই। উঠিলে দেই ৰাইজবোৰ। বৰষা উঠিছা নাই আগত? বৰষা আগত উঠিছা? আমি ৰৌপৱেত উঠিছোঁ দেই, ফাৰ্ষ্ট টাইম উঠিছোঁ। বনাই দিছোঁ বনা। Versa bukan lah. Versa. Bukan. পাই গ'লোহি আমি উত্তৰ গুৱাহাটী। আমি য'লৈ আহিছিলোঁ সেই ঠাই পাই গৈছে আৰু অলপ সময় চাগে যাব লাগিব। কেনেকুৱা লাগিলে প্ৰীতম দা ৰৌপৱেত আহি? বিদ্যুৎ কেনেকুৱা লাগিলে? ইমান ভয়, ইমান ভয়। বিবেক, মই মানুহজনক কৈছো অকল আমি দুটাই জানো। কি বৰষা উৰি যাব এডোখৰত চলালে। বা বহুত তললৈ যাব লগা আছে দেই।
চোৱা কিমানটো চাই লোৱা এতিয়া আমি ৰ'পৱেৰ পৰা নামি তাৰপিছত আমি এখন কি হয় ভান নেকি ইগ' ভেন তাত উঠিছোঁ উঠি পিনে আমি এতিয়া দৌল গোবিন্দ মন্দিৰলৈ গৈ আছোঁ নাজানো আৰু কি গাড়ীখনৰ নামটো মই ভিডিঅ' বনাই আছোঁ তাইও ব্লগ কৰি আছোঁ চব ব্লগাৰ হৈ গৈছে দেই এইবোৰ মানে একদম ছটা মটা ব্লগাৰ ডাঙৰ ডাঙৰ নহয় বাৰু ইমান ধুনীয়াই ড্ৰাইভাৰৰ কাষত বহিছে উই আঙুলিটো অ' প্ৰীতম দা মন্দিৰত খাব দিলে মই আলু সকলোৱে খাই আছে মন্দিৰৰ ভক্ত সকলে খাই আছে তাইকটো নাইচোন মুক্তিস্তনী স্পীকিং দৌল উৎসৱলৈ আমাক নিমন্ত্ৰণ কৰিছে আপোনালোকে আহিব দেই য'ত আছে তাৰ পৰা আহি যাব দৌল উৎসৱলৈ আমি আহিম দেই বিবেক চাওঁ ৰ'বা মোৰ চিডিউলটো বহুত বিজি চলি আছে আহিলা ওস্তাদি মানুহবোৰ দেখিবলৈ মন ভিডিঅ'টো কৰোঁতে মাৰিব লাগিছিল মন্দিৰৰ চৌহদ বুলি এটা মাৰো বৰষা এটা মানুহ তই এই 5 পেজমান ফটোই দিবি এপেজত এখনকৈ দিবি এতিয়া আমি আহিছোঁ কানাই বৰশী বা শিলালিপি যিখন আমাৰ প্ৰথম লিপি আছিল এই কানাই বৰশী বোৱাখন প্ৰথম লিপি আছিলে ন অসমীয়া ভাষাৰ প্ৰথম লিপি আছিলে আচলতে পঢ়িবলৈহে পাইছিলোঁ আজি চকুৰে দেখা পাইছোঁ দেই ভাল লাগি গৈছে মই শিল এটা দলিয়াই দিম এতিয়া বিদ্যুতৰ গালৈ তোৰ গালৈ দলিয়াম এতিয়া মই তোৰ গালৈ দলিয়াই দিম এতিয়া ভাল লাগি গৈছে শুনিব নোৱাৰি বুজিব क्या था টাইমটো চাইডত থকা থাকে কিবা এটা কওঁ এতিয়া আমি নদীৰ কাষতে চাহ খাবলৈ গৈছোঁ চাহ খাবলৈ আছোঁ দেই কি অলপ জিৰণি লৈছা নেকি আমি কণ্টেণ্ট কিন্তু
যে লাইটখন মুখে দেখিলে দিয়ে খালো কাহটো অহা নাই নহয় গ'ল মই ইয়াৰ সঞ্চিতাৰ ভিডিঅ'ৰ যোগেদি ক'ব বিচাৰিছোঁ মনৰ মানুহজনী অঁ মই আজি দৌল গোবিন্দত ফুৰিব আহিছোঁ অঁ কৈ দিয়া অঁ শুনিছা নহয় তাইক মানে মই ক'ব পাহৰি আহিছিলোঁ দিয়া আহোঁতে মই তোমাক 10 টকা এটা ঠিক আছে হ'ব দে যদি কিবা লাগিব নেকি পেকেট পেকেট লাগিব নেকি বাৰু দিছোঁ স্পেচিয়েল চাই বনাইছে নতুন গাখীৰ আৰু আনবাৰ গাখীৰ কম অলপ ৰ'ব লাগিব দেই গাখীৰ দিছে অঁ হা চাই চাই স্পেচিয়েল চাই বনাইছে থেংক ইউ দেই বৰষা ভিডিঅ' কৰিছোঁ মই খাম কেনেকৈ খাবি দেই মোবাইল চোবা পেলালি এখন ট্ৰেখন থৈ লৈ মই কণী লগত খাইছোঁ দেই ধুনীয়াকৈ মন্দিৰ দৰ্শন কৰি আহিলোঁ আৰু এতিয়া খাবলৈ লৈছোঁ ইমানেই ধূলি খাই আহিছে মানে আৰু মাত চাত ভাঙি গৈছে আৰু একদম মুখ চুখ ধুই দিছে প্ৰব্লেম ক'লে অঁ ইমানেই ধূলি খালোঁ এতিয়া খাবলৈ লৈছোঁ যিকেইটা হেৰি আছে কাপোৰ সহায় ল'বি নিদিয়ে খাই যাব খুব ভাগৰ লাগি আছে যেন লাগিছে দেই পুৰা একদম পুৰাটো খোৱাত একদম মগ্ন কিতাপে বহুত ভোক লাগে খোৱা খাই আমি যাম পিজিলৈ গমন এনেকৈ তুলি ভাল লাগে মোকে খাই ল দেখা নাখাওঁ আৰু একেবাৰে জেগা যায় বহুত দাম লয় 300 মান লয় নেকি মোৰ অকণমান আৰু অকণমান 3 খাব পাওঁ